নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ চেনেল এইম অসমলৈ। কালি আপোনালোকৰ ONGC এপ্ৰেণ্টিচিপৰ ৰিজাল্ট ঘোষণা কৰা হ'ল, মেৰিট লিষ্ট ওলাই গ'ল চবৰে, আৰু যোনসকলৰ নাম আহিলে তেওঁলোকক শুভেচ্ছা থাকিলে। আৰু এতিয়া তেওঁলোকৰ মেইন কামটো হ'ল ডকুমেণ্ট ভেৰিফিকেশ্যন। বহুত আপোনালোকৰ যোৰহাটত আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে ডকুমেণ্টছখিনি দি দিয়া হৈছে, কি লাগিব, আৰু নাজিৰা শিৱসাগৰত আপোনালোকৰ সেয়া দিয়া নাই, বাকী শিলচৰতো সেয়া দিয়া নাই। গতিকে আপোনালোকে কি ডকুমেণ্টছ লাগিব মই সম্পূৰ্ণ ভিডিঅ'টো জনাম। আগতেও মই ইয়াৰ ওপৰত ভিডিঅ' বনাইছিলোঁ, গতিকে আপোনালোকে আগৰ ভিডিঅ'টো যদি চোৱা নাই তেনেহ'লে মই আই বাটনৰ লিংকটো দিম, নতুবা আপোনালোকৰ ডেছক্ৰিপশ্যনৰ লিংকটো দিম, গতিকে আপোনালোকে তাত চাব পাৰিব। গতিকে আজি এই আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ ওপৰত মই ভিডিঅ' বনাইছোঁ, গতিকে শেষলৈকে চাব, আৰু যদি ভাল পায় তেন্তে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু যদি কোনো নতুন হৈছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। গতিকে আজি পৰমভাৱে ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম কথাটো হ'ল আপোনালোকৰ মেইলটো কেনেদৰে আহিব বা আপোনালোকৰ মেইলটো কেতিয়া আহিব। যিহেতু আপোনালোকৰ ইয়াত আপোনালোকৰ মেইলৰ ফাৰ্ষ্টত আপোনালোকৰ মেইল আহিব শিৱসাগৰ নাজিৰাখিনিৰ কাৰণে মেইল আহিব। বাকী ইয়াত যোনসকল যোৰহাটৰ আছিলে, যোৰহাটৰখিনিৰ কাৰণে আপোনালোকৰ ডাইৰেক্ট দিয়া আছে যে ইয়াত আপোনালোকক মই দেখাই দিছোঁ। তেওঁলোকৰ ডেট ধুনীয়াকৈ দিয়া আছে, কোনদিনা কাক আছে, ডেটকেইটা নাম ইয়াত উল্লেখ কৰা আছে, সেইমতে আপোনালোক গ'লেই হ'ল তাত, বা আপোনালোকলৈ ইয়াৰ ওপৰত মেইল বা মেছেজ যাব। ইয়াত আপোনালোকে দেখিবলৈ পাইছে ফিটাৰ ডেটৰ 17 ডিচেম্বৰ মাতিছে, মই ইতিমধ্যে সেইখিনি জনাইছোঁ। ফায়াৰ চেফটিত আপোনালোকক 17 ডিচেম্বৰত মাতিছে, মানে আপোনালোকৰ এই যোনটো জেগা চিলেক্ট কৰি দিছে য'ত ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিবলৈ মাতিছে, তাত গৈ পেলাই এইকেইটা ডেটত যাৰ যিকেইটা ট্ৰেড আছে সেইমতে আপোনালোকৰ এই ডেটকেইটা গৈ পেলাই আপোনালোকে ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিবলৈ যাব পাৰে। আৰু ইয়াত আপোনালোকৰ ধুনীয়াকৈ আপোনালোকৰ যোনখিনি ডকুমেণ্টছ লাগিব সেইখিনি উল্লেখ কৰি দি আছে, মই দেখাই দিছোঁ। এইকেইটা আপোনালোকৰ ডকুমেণ্টছ হয়, ডকুমেণ্টছ চেকলিষ্ট, তাৰ পৰা আহিলে আপোনাৰ annexure B, এইখন আপোনালোকৰ লেটাৰখন, যোনদিনা আপোনালোকে এপ্ৰেণ্টিছৰ ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিবলৈ যাব তাত আপোনালোকে ফিল আপ কৰিব লাগিব। তাৰ পৰা আপোনালোকৰ মেডিকেল চাৰ্টিফিকেট, মই এইখিনি গোটেইখিনি সম্পূৰ্ণ ভিডিঅ'টোত যাম, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। তাৰপিছত আহিলে আমাৰ মেইল যোনখিনিৰ কাৰণে আহিব, মানে নাজিৰা শিৱসাগৰ আৰু শিলচৰৰ কাৰণে মেইল আহিব। যিহেতু আজি শিলচৰৰ মেৰিট লিষ্টখন কালি তেওঁলোকে PM ইণ্টাৰ্ণশ্বিপৰ মেইল যোনখন মেৰিট লিষ্ট সেইখন দি দিছিলে, কিন্তু আজি এখন আকৌ তেওঁলোকে দি দিলে, আপলোড কৰি দিলে। মই এই লিষ্টখন টেলিগ্ৰাম চেনেলত আপলোড কৰা আছে, গতিকে আপোনালোকৰ যাৰ নাম আহিছে চেক কৰি ল'ব। বাকী আহিলে আপোনালোকৰ এই নাজিৰা শিৱসাগৰ আৰু শিলচৰ এইকেইটাত আপোনালোকৰ কোনো ডকুমেণ্ট ভেৰিফিকেশ্যনৰ ডেটকেইটা উল্লেখ কৰা আছে, কিন্তু শিলচৰত নাই কৰা, তেওঁলোকৰ কাৰণে মেইল যাব হয়তো। আৰু নাজিৰা শিৱসাগৰত আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন ডেটটো ঘোষণা কৰা আছে 16 ডিচেম্বৰৰ পৰা 20 ডিচেম্বৰ, আৰু তেওঁলোকলৈ মেইল বা মেছেজ যাব, যোনসকলৰ নাম আহিছে বা ৱেইটিং লিষ্টত যোনসকল আছে তেওঁলোকলৈ মেইল আৰু মেছেজ অতি সোনকালে যাব, আৰু তেওঁলোকে এইটো ডকুমেণ্টছখিনি দিয়া নাই। এতিয়া মই আপোনালোকৰ শিৱসাগৰ নাজিৰাৰ এটা মেইল দেখাম, এইটো যোৱা বছৰ আহিছিলে এজন এপ্ৰেণ্টিচিপৰ, গতিকে মই দেখাই দিছোঁ মেইলটো কেনেদৰে আহিছিলে। এইটো মই আপোনালোকক আগতেও দেখাইছিলোঁ, আৰু এইটো হ'ল আপোনালোকৰ শিৱসাগৰ নাজিৰাৰ মেইল হয়, এইটো আপোনালোকে চাব পাৰিছে। তেওঁৰ ট্ৰেডটো আছিলে ইনফৰমেশ্যন এণ্ড কমিউনিকেশ্যন টেকনলজি চিষ্টেম মেইনটেনেন্স, আৰু ইয়াত আপোনালোকক ধুনীয়াকৈ উল্লেখ কৰা আছে, দিছ ইজ টু ইনফৰ্ম ইউ ডেট ইউ হেভ বিন provisionally shortlisted for document verification for apprenticeship training in the trade information communication technology system maintenance under the provision of Apprentice Act 1961 with ONGC Assam asset. আৰু ইয়াত কৈছে যে তাৰ requisite qualification submits all relevant documents, আপোনালোকৰ যোনখিনি প্ৰয়োজনীয় ডকুমেণ্টছ সেইখিনি ইয়াত লৈ যাবলৈ কৈছে। তাৰ পৰা ইয়াত আপোনালোকৰ ডেটটো ইয়াত ধুনীয়াকৈ দিয়া আছে, ইউ আৰ ৰিকুৱেষ্টেড টু ৰিপৰ্ট অন 2:30 PM 14/6/2022 SDC শিৱসাগৰ আছাম এছেট ONGC along with the documents as mentioned in the checklist enclosed. আপোনালোকৰ ইয়াত চেকলিষ্ট ইনক্ল'জ মানে তলত আপোনালোকৰ কি ডকুমেণ্টছ লাগিব সেইখিনি দিয়া আছে, মই দেখাই দিছোঁ ডকুমেণ্টছখিনি। এইকেইটা হ'ল ডকুমেণ্টছ, annexure D, annexure আপোনালোকৰ A, তাৰ পৰা annexure B, তাৰ পৰা আপোনালোকৰ annexure C। এই ডকুমেণ্টছখিনি একে হয়, আপোনালোকৰ মই এতিয়া যোনটো দেখাইছিলোঁ যোৰহাটৰ যোনখিনি ONGC মেৰিট লিষ্ট শ্বৰ্ট লিষ্টখন মই দেখা, যাতে যোনখিনি ডকুমেণ্টছ আছে সেইখিনি গোটেই একেই হয় মই দেখাই দিছোঁ। ফাৰ্ষ্ট আপোনালোকৰ ডকুমেণ্টছটো লাগিব, ডকুমেণ্টছ চেকলিষ্ট মানে আপোনালোকৰ যোনসকলৰ এইবিলাক ডকুমেণ্টছ আছে, প্ৰুফ অফ ডেট অফ বাৰ্থ, ইয়াত আপোনালোকে ৰাইট চিন দিব লাগিব, প্ৰুফ অফ আইডেণ্টিটি, আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড কি আছে সেইটোত ক্লিক কৰি ৰাইট চিন দি পেলাই ইয়াত ৰাইট চিন দিব লাগিব। তেনেকৈ আপোনালোকে জানিবই পুৰাব পৰা কেনেকৈ পুৰাব লাগে। তাৰপিছত আপোনালোকৰ চাৰ্টিফিকেট ছাপৰ্ট এডুকেশ্যন কোৱালিফিকেশ্যন, কোনটো চাৰ্টিফিকেট আপোনালোকে ইয়াত দিব পাৰে সেইটো দি দিব, পাছৱৰ্ড দিব পাৰে নে আপোনালোকৰ ITI হয় তেনেকৈ দি দিব, যাৰ যি মানে ৰিকুৱাৰমেণ্ট আছে ইয়াত। তাৰ পৰা কমিউনিটি চাৰ্টিফিকেট আপোনালোকৰ যদি এপ্লিকেবল হয়, যদি কাৰোবাৰ চাৰ্টিফিকেট আছে তেনেহ'লে দিব পাৰে। তাৰ পৰা PWBD চাৰ্টিফিকেট কাৰোবাৰ যদি আছে তেনেহ'লে দিব পাৰে, দি পেলাই ইয়াত আপোনালোকে ৰাইট চিন বা টিক দি দিব।
তাৰপৰা ডকুমেণ্টছ টু বি ছাবমিটেড ইন অৰিজিনেলত আপোনালোকে ডকুমেণ্টছখিনি ছাবমিট কৰিব লাগিব প্ৰিণ্ট আউট অফ ছাবমিটেড ফ্ৰম স্কিল ইণ্ডিয়া পৰ্টেল নেপছ যোনসকলে এপ্লাই কৰিছিলে নেপছ পৰ্টেলত বা নেক্সট পৰ্টেলত এপ্লাই কৰিছিলে যোনখন ফৰ্ম ওলাইছিলে সেইখন ফৰ্ম প্ৰিণ্ট আউট ফৰ্মত ছাবমিট কৰিব লাগিব অৰিজিনেল প্ৰিণ্ট আউট ফৰ্মটো আৰু ইয়াৰ বিষয়ে মই জনাম যোনসকলে প্ৰিণ্ট আউট ফৰ্মখন উলিয়াব পৰা নাই বা প্ৰিণ্ট কৰিব পৰা নাই বা চাব পৰা নাই মই দেখাই দিম কেনেদৰে চাব লাগে তাৰপৰা চেল্ফ ডিক্লেৰেশ্যন ফ্ৰম annexure B টু বি ছাবমিটেড চিলেকশ্যন আফটাৰ ডকুমেণ্ট ভেৰিফিকেশ্যন মেডিকেল ফিটনেছ চাৰ্টিফিকেট দিব লাগিব তাৰপৰা annexure C হয় এইটো তাৰপৰা আপোনালোকৰ fill vendor code along with requisite enclosure annexure D to be submitted on selection after document verification এইকেইটা ডকুমেণ্টছ লাগিব ডকুমেণ্টছ কেইটা মই দেখাই দিছোঁ আপোনালোকক ফাৰ্ষ্ট আহিলে আমাৰ annexure B খন আপোনালোকে তাতে ফিল আপ কৰি ল'ব আপোনালোকে ইয়াত নামটো দিব ধুনীয়াকৈ তাত দেখুৱাই দিব কেনেকৈ পুৰাব লাগে ইয়াত আপোনালোকৰ ট্ৰেপটো থাকিব তাৰপৰা আপোনালোকৰ এইটো যোনটো চিগনেচাৰ সেইটো দিব লাগিব চিগনেচাৰটো ধুনীয়াকৈ ফিল আপ কৰি এখন যোনদিনাখন আপুনি ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিব সেইদিনাখন এখন ফিল আপ কৰি ল'ব বাকি মেডিকেল চাৰ্টিফিকেটটো ইয়াত বহুত ইম্পৰ্টেণ্ট যাৰ মেডিকেল চাৰ্টিফিকেট উলিওৱা নাই এতিয়ালৈকে উলিয়াই ল'ব যাৰ মেইল আহিবলৈ আৰম্ভ হ'বই আপোনালোকলৈ গতিকে আপোনালোকৰ যোনসকলৰ মেডিকেল চাৰ্টিফিকেট নাই তেনেকৈ উলিয়াই ল'ব মেইলতে যোনসকলৰ শিৱসাগৰ নাজিৰা তেওঁলোকলে মেইলতে যাব আৰু পেৰামিটাৰ ইনক্ল'জ মানে আপোনালোকৰ এইকেইটা বস্তু আপোনালোকে ইয়াত টেষ্ট কৰি ল'ব লাগিব ফাৰ্ষ্টত আপোনালোকৰ হাইট এণ্ড ৱেইট এণ্ড চেষ্ট এইকেইটা লাগিব জুখি ল'ব লাগিব ভালদৰে ইয়াত চাই ল'ব তাৰপৰা আপোনালোকৰ আই টেষ্ট আহিলে আই টেষ্টৰ পিছত আহিলে আপোনালোকৰ ইয়াৰ্ছত আহিব স্কিনত আহিব স্পীচত আহিব এইখিনি আপোনালোকে টেষ্ট কৰাব লাগিব টেষ্ট নকৰিলে নহ'ব কাৰণ টেষ্ট নকৰিলে ডক্টৰেও চাইন কৰি নিদিয়ে আপোনালোকৰ এইকেইটা বস্তু তাৰপৰা আপোনালোকৰ এলিমেণ্টাৰী ছিষ্টেম কাৰ্ডিঅ'ভাস্কুলাৰ ছিষ্টেম ৰেছপিৰেটৰী ছিষ্টেম জেনিটৰ্ছ ইউৰিনাৰী ছিষ্টেম তাৰপৰা স্কেলিটন ছিষ্টেম নাৰ্ভাছ ছিষ্টেম গ্লেনুলাৰ ছিষ্টেম বহুতখিনি আপোনালোকে টেষ্ট কৰিব লাগিব এই টেষ্টখিনি আপোনালোকে কৰাই ল'ব যদি আপোনালোকে ভাবি আছে এইখিনি নকৰাকৈ বা এখন নিদিয়াকৈ মই তাত এখন নিদিলে আপোনালোকক মানে একচেপ্ট নকৰিব গতিকে অতি সোনকালে এখন উলিয়াই ল'ব যালৈ মেইল আহিব তেওঁলোকৰ মেইলতে এই বস্তুকেইটা পাই যাব ডক্টৰে চাইন কৰিব চিগনেচাৰ অফ মেডিকেল অফিচাৰ আৰু চিলুটাও থাকিবই ইয়াত আপোনালোকৰ ধুনীয়াকৈ উল্লেখ কৰি দিছে যে টু বি চাৰ্টিফাইড বাই মেডিকেল অফিচাৰ নট বিল' দ্য ৰেংক অফ এন এছিষ্টেণ্ট চাৰ্জন অৰ এবভ মানে আপোনালোকৰ মেডিকেল অফিচাৰ ভাল মানে মেডিকেল অফিচাৰ তাত গৈ পেলাই চাইন কৰাব লাগিব একেবাৰে আমি তলৰ খাপৰ ডক্টৰজনৰ ওচৰত গৈ পেলাই আপোনালোকে চাইন কৰাব নহ'ব গতিকে ভালদৰে চাই ল'ব তেতিয়াহে আপোনালোকৰ এখন একচেপ্টেবল হ'ব এইখন হ'ল আপোনালোকৰ annexure D ভেণ্ডৰ চাৰ্টিফিকেট বা ভেণ্ডৰ কোড ইয়াত আপোনালোকে ভেণ্ডৰ কোড আপোনালোকৰ অফিচ ইউজত দি দিব বাকী নেম অফ ভেণ্ডৰ মানে আপোনাৰ নামটো ইয়াত উল্লেখ কৰিব লাগিব বাকী পান কাৰ্ড নম্বৰ মোবাইল নম্বৰ ইমেইল ID বেংক একাউণ্ট নম্বৰ তাৰপৰা নেম অফ বেংক তাৰপৰা এইখিনি আপোনালোকৰ বেংকৰ যোনখিনি মানে বস্তু আছে সেইখিনি ইয়াত ফিল আপ কৰি দিব এই বস্তুখিনি এড কৰাৰ পিছত আপোনালোকৰ চিগনেচাৰ অফ ভেণ্ডৰ আপোনালোকৰ চিগনেচাৰটো দিব লাগিব তাৰপৰা কাইণ্ডলি ব্ৰিং দ্য ডকুমেণ্টছ বুথ ফটোকপি এণ্ড অৰিজিনেল মেনশ্যন বিলো কেঞ্চেল বেংক চেক তাৰপৰা বেংক পাছবুক তাৰপৰা পেন কাৰ্ড আপোনালোকৰ এড্ৰেছ বুক PRC আধাৰ কাৰ্ড ভোটাৰ কাৰ্ড যিকোনো এখন দিলেই হ'ল কেঞ্চেল বেংক চেকবুকখন আপোনালোকক লাগিব তাত আপোনালোকে এখন ছাবমিট কৰিব লাগিব যাৰ নাই তেওঁলোকে বেংক পাছবুকখনকে লৈ যাব উপায় নাই গতিকে ইমান কম সময়ত কোনো চেকখন বা আপোনালোকৰ চেক নাহিব পাৰে গতিকে আপোনালোকে এখন নাথাকিলে বেংক পাছবুকখনকে লৈ যাব যোনসকল কেণ্ডিডেট আছে তেওঁলোকে এই কেঞ্চেল চেকবুকখন দিব লাগিব তাৰপৰা আপোনালোকৰ বেংক ষ্টাম্প আৰু চাইনটো লাগিব বেংকৰ যোনসকলৰ যাৰ যি বেংক আছে সেই বেংকক গৈ পেলাই বেংকৰ ষ্টাম্প আৰু চাইনটো মৰাই ল'ব গতিকে ভিডিঅ'টো আছিলে ইমানে যদি ভাল পালে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব যদি কিবা আপোনালোকৰ সুধিবলগীয়া থাকে তেনেহ'লে কমেণ্ট বক্সত কমেণ্ট কৰিব মই নিশ্চয় আপোনালোকক ৰেছপন্স দিম আৰু আপোনালোকে ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিবলৈ যাব যাৰ নাম আহিছে বা মেইল আহিব আপোনালোকে গতিকে পুনৰবাৰ আপোনালোকলৈ শুভকামনা গতিকে আগবাঢ়ি যাওক আৰু আজিলৈ ইমানেই ধন্যবাদ জয় অসম